পিআইএন সাইটকৰ বাবে ধন্যবাদ জনাইছো আৰু ষ্টুডিঅ'ত মই পূজা এই মুহূৰ্তত নগাঁৱৰ আপডেট লৈ আহিছো কাৰণ নগাঁৱৰ সিআইডিৰ যি অভিযান চলি আছে তাত এই মুহূৰ্তত এডিশনাল এসপি গৰাকীক তলব কৰা হৈছে এডিশনাল এসপি কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে সিআইডিয়ে খুধা পোছা কৰিছিল আৰু আজিৰ দিনটোত হেহতীয়া আপডেট যে এতিয়া যি নগাঁও সদৰ থানা আছে সেই সদৰ থানাত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰু সিআইডিয়ে বিভিন্ন ধৰণৰ জেৰা অব্যাহত ৰাখিছে আৰু সিআইডিয়ে বিভিন্ন জনক তাক তলব কৰিছে বিশেষকৈ যি গৰাকী প্ৰত্যক্ষদৰ্শী আছিল যিগৰাকী স্পষ্টকৈ দেখা পাইছিল যে তেওঁকো তলব কৰা হৈছে আৰু তেওঁ মাতি অনা হৈছে সেই সিআইডি কাৰ্যালয়লৈ বিশেষকৈ কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে এসপি গৰাকীক তলব কৰিছিল আৰু আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে এডিশনাল এসপি কো তলব কৰিছে এতিয়া সিআইডিয়ে এই মুহূৰ্তত সবিস্তাৰ লৈ আছে পিআই নিউজৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ যিহেতুকে আমি জনাই গৈছো এই মুহূৰ্তত এটা ডাঙৰ আপডেট জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত এতিয়া সিআইডিয়ে তলব কৰিছে এজন শীৰ্ষ আৰক্ষী বিষয়াক সিআইডিয়ে তলব কৰিছে নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিশেষকৈ অপৰাধ শাখাৰ যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আছিল তেওঁক এতিয়া বৰ্তমান তলব কৰা হৈছে সিআইডিয়ে তলব কৰিছে ৰূপজ্যোতি কলিতাক সিআইডিয়ে তলব কৰাৰ পাছতে আৰক্ষী অতিথিশালাত উপস্থিত ৰূপজ্যোতি কলিতা এই মুহূৰ্তত আমি যেনেকৈ জনাই গৈছো যে সিআইডিয়ে তলব কৰাৰ পাছতে এতিয়া আৰক্ষীৰ অতিথিশালাত উপস্থিত হৈছেগে ৰূপজ্যোতি কলিতা আৰু নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিশেষকৈ অপৰাধ শাখাৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক আছে তেওঁক এতিয়া তলব কৰা হৈছে সিআইডিয়ে তলব কৰিছে এতিয়া নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী জুনমণি ৰাভাৰ যি ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত সিআইডিয়ে খুধা পোছা কৰি আছে বিভিন্নজনক খুধা পোছা কৰি আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে এতিয়া সিআইডিয়ে তলব কৰিছে এজন আৰু সেই শীৰ্ষক বিষয়াগৰাকীৰ নাম হৈছে ৰূপজ্যোতি কলিতা যেহেতুকে আমি নগাঁৱৰ এটা আপডেট লৈ আহিছো যে নগাঁৱৰ সিআইডি অভিযান চলি আছে আৰু তাত এই মুহূৰ্তত এতিয়া এডিশনাল এসপি গৰাকীক তলব কৰা হৈছে আৰু এডিশনাল এসপিক যোৱাকালিও দেখা পোৱা গৈছিল যে তলব কৰা হৈছিল সিআইডিয়ে খুধা পোছা কৰিছিল সিআইডি আৰু আজিৰ দিনটো শেহতীয়া আপডেট যে এতিয়া যি নগাঁও সদৰ থানা আছে সেই সদৰ থানাত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে সিআইডিয়ে বিভিন্নজনক তাত মাতিও আনিছে বিশেষকৈ যি প্ৰত্যক্ষদৰ্শী আছিল তেওঁকো তালৈ মাতি অনা হৈছে আৰু মাতি আনি তেওঁকো জেৰা অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে যোৱাকালিও আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে যোৱাকালি যি এডিশনাল এসপিক মাতি আনি সিআইডিয়ে তলব কৰিছিল ঠিক তেনেদৰে আজিও পুনৰ সিআইডি কাৰ্যালয়ত আহি উপস্থিত হৈছে সেই এডিশনাল এসপি আৰু আজিৰ দিনটোতো শেহতীয়া আৰু যিহেতুকে সিআইডিৰ এসপি যি ধ্ৰুৱ বৰা আৰু সেই ধ্ৰুৱ বৰাই এতিয়া জেৰা অব্যাহত ৰাখিছে এডিশনাল এসপিক আৰু ধ্ৰুৱ বৰাৰ নেতৃত্বত যি দল আহিছে নগাঁৱত বৰ্তমান সেই নগাঁৱৰ দলটোৱে বিভিন্নজনক সোধা পোছা কৰিছে জেৰা অব্যাহত ৰাখিছে যিহেতুকে জুনমণি ৰাভাৰ যি অস্বাভাৱিক মৃত্যু হৈছিল তাক লৈ এতিয়া সিআইডিয়ে জেৰা অব্যাহত ৰাখিছে প্ৰতিটো তথ্য পোহৰলৈ আনিবলৈ সিআইডিয়ে চেষ্টা কৰি আছে যেহেতুকে আমি জনাই গৈ আছো যে জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত সিআইডিয়ে তলব কৰিছে এজন শীৰ্ষ আৰক্ষী বিষয়াক আৰু সেই শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ নাম হৈছে ৰূপজ্যোতি কলিতা আৰু নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰ্থাৎ অপৰাধৰ যি শাখা আছে সেই শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক এতিয়া সিআইডিয়ে জেৰা অব্যাহত ৰাখিছে আৰু সিআইডিয়ে তলব কৰাৰ পাছতে আৰক্ষী অতিথিশালাত উপস্থিত হৈছে এতিয়া ৰূপজ্যোতি কলিতা